নিউলে মাছ ধৰি আছে এইটো গেলাই হেৰি কৰি আছে তোমাৰ খাবলৈ হয় উৰুকা বিহু এসাঁজ খাবৰ কাৰণে আমি আজি সকলোৱে মাছ মাৰিলোঁ। ইতিমধ্যে দেখিছে আমাৰ ডাঙৰ ডাঙৰ মাছ দেখা পাইছে, মূৰবিলাক দেখা পাব এতিয়া আপোনাৰ আছে মূৰবিলাক। ঢেকীয়া মিনিমাম 5 কেজি 6 কেজি ওজনৰ ঢেকীয়া পাইছোঁ আমি পাইছোঁ আৰু আমি উৰুকা বুলি 2-3 কেজিমান ভাগত পাম। মানুহ বেছি নহয় 50 ঘৰমান হ'ব। দেখিছে ডাঙৰ ডাঙৰ কান্ধুলি কান্ধুলি মাছ জেঙৰ কান্ধুলি দেখিছে মাছ দেখিছে অগণন মাছৰ সমাগম দেখা গৈছে। ইতিমধ্যে আমি দেখিছোঁ মানুহে হাতাৰ পৰা লাগিছে মাছৰ ওপৰত উপদ্ৰৱ চলাইছে তাণ্ডৱ চলাইছে। এজনে কাটি কাটি বলে পৰা নাই, পেটুকা ভৰাই বলে পৰা নাই। দেখিছে তেওঁ পেটুকাখিনি ভাগটো লৈছে কিন্তু বেলেগক নিদিয়ে। দেখিছে নহয় আপোনালোকে আৰু ওলাব নেকি? এইডাল কাম মাছৰ সেই বাকলিটো নেওৱা এইডাল পৰি আছে লৈ যা ইয়াতে লৈ যাব। মাথাখন এফালে কিয় ক'ত এখন মোৰ এই টায়াৰটো কাৰণে চাই ল মাথা থাকক ফটোকা খাইডাল একোডাল নাই মানুহ পেটত নাযায় হাঁহৰ পেটত যাব মৰিলে মই ৰাতি খাই দিম তাক মৰিলে মই যাব ৰাতি খাই দিম।
খুব দে না খসকে গাত কাটি মানে সব ফালি দিলো ফায়ার কৰি থাকি কেনে এজলা লাগিব মই আঙুলি কাট কেনে হাতত লবা না কাট মাইনা চেষ্টা বনো আছো এনে এই সিলভা মাছ এখানে থাকিলে ধুন্দা পালান একটু কেটে কেটে মাছ দিলে এ ওয়েট কইলে